হে দোস্ত এজন মানুহ আছিল নাম আছিল ভেলেণ্টাইন্স যাৰ কাৰণে আজিৰ দিনটোত ভেলেণ্টাইন্স ডে হিচাপে আমি প্ৰেমত দিৱস হিচাপে প্ৰেম কৰোঁ মানে প্ৰেমৰ দিৱস তো এই মানুহজনে কি কৰিছিল প্ৰেম কৰিছিল নেকি প্ৰেমটো বহুতেই কৰে আমাৰ কাষত তাইও কৰে কিন্তু এই মানুহজনে কেনেকুৱা প্ৰেম কৰিছিল যাৰ কাৰণে এই মানুহজনৰ নামত আজিৰ দিনটো ভেলেণ্টাইন্স ডে হিচাপে পালন কৰা হয় জানিবলৈ ইচ্ছা নাযায় নিশ্চয় যায় তো যাই যদি বলক এই ভিডিঅ'টো শেষলৈকে চাওক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো মই ক'লোৱে এজন মানুহ আছিল ৰোম দেশত ভেলেণ্টাইন্স নাম আছিল মানুহজন সাধাৰণ মানুহ আছিল কোনো ৰজাৰ বংশত নাছিল আৰু সেই সময়ত ৰোম দেশৰ ৰজা আছিল ক্লডিয়াছ আৰু এই ক্লডিয়াছ ৰজাই কি কৰিছিল এটা অদ্ভুত নিয়ম লৈ আহিছিল ৰোম দেশত যে আমাৰ দেশত কোনেও প্ৰেম কৰিব নোৱাৰে নো প্ৰেম মানে প্ৰেম কৰিলে বোলে মানুহ দুৰ্বল হয় বিয়া পাতো বাৰী প্ৰেম এইবিলাক কৰিলে মানুহ দুৰ্বল হয় আৰু সেই সময়ততো এখন দেশে আন এখন দেশক আক্ৰমণ কৰিছিল তো এজন মানুহ যদি প্ৰেমত থাকে তো সেই দেশৰ কাৰণে যুদ্ধ কৰিব যাব টান পায় আৰু এই কাৰণতে ক্লডিয়াছে কৰিলে আজি আমাৰ দেশত কোনো প্ৰেমে নহ'ব আৰু যদি কোনোবাই প্ৰেম কৰোঁতে ধৰাত পৰে তাক ফাঁচি দিয়া হ'ব নহ'লে জেলত থৈ দিয়া হ'ব আৰু এই কথাটোতে ভেলেণ্টাইন্সে যিটো মানুহ আছিল ৰোম দেশৰ সেই ভেলেণ্টাইন্স মানুহজনে বহুত প্ৰতিবাদ কৰিলে যে প্ৰেমৰ কাৰণে আমি বাচি আছোঁ প্ৰেমেই মেইন আৰু এনেকৈ প্ৰতিবাদ কৰাৰ কাৰণে এই মানুহজনক ক্লডিয়াছে ৰজাই মানে জেলত থৈ দিলে যা থাকে তো জেলত আছে ভেলেণ্টাইন্সে এতিয়া জেলত কি হ'ল এজনী ধুনীয়া ছোৱালী আছিল জেলত মানে জেলত কাম কৰা মানুহৰ এজনী ছোৱালী ধুনীয়া তো এই ধুনীয়া ছোৱালীজনীৰ আৰু চকুৰ দুটা অলপমান বেয়া আছিল মানে কানা আছিল কিন্তু এই ভেলেণ্টাইন্স নামৰ মানুহজনে ভাল চকুৰ মন্ত্ৰ জানিছিল কিবা ঔষধ চৌষধ দি সেই ছোৱালীজনীৰ চকুৰ দুটা ঠিক কৰি দিলে আৰু ঠিক কৰি দিয়াৰ পিছত যেতিয়া ছোৱালীজনীয়ে দেখা পালে ভেলেণ্টাইন্সক কি হ'ব আৰু হৈ গ'ল প্ৰেম যিটোৰ কাৰণে ভেলেণ্টাইন্সক জেলত থৈ দিছিল ক্লডিয়াছে সেই জেলত গৈও ভেলেণ্টাইন্সে প্ৰেমে কৰিলে আৰু এইটো কথা যেতিয়া ৰজা ক্লডিয়াছে গম পালে তেতিয়া ভেলেণ্টাইন্সক ক'লে যে নাই ভাই ফাঁচি দিয়া হ'ব আৰু এনেকৈয়ে 14 ফেব্ৰুৱাৰী দিনাখন তেওঁক ফাঁচি দিয়া হৈছিল ফাঁচি মানে আচলতে গলটো কাটি দিয়া হৈছিল যিটো এক্সিকিউশ্যন কৰা বুলি কয় গলটো কাটি দিছিল চনটো আছিল 269 কিবা চন আৰু এই চনত ফাঁচি দিয়া হৈছিল আৰু সেই দিনটোৰ পৰাই আজিৰ দিনলৈকে মানে প্ৰথমতে ৰোমত আৰম্ভ হ'ল যে ভেলেণ্টাইন্সক চিন্তি যে ভেলেণ্টাইন্সে প্ৰেমৰ কাৰণে কিমান এটা ডাঙৰ নিজৰ জীৱনে ত্যাগ কৰি দিছে তো তাৰ কাৰণে ভেলেণ্টাইন্স ডে পালন কৰা হ'ল ৰোমত তাৰপিছত লাহে লাহে এইটো গোটেই পৃথিৱীত বিয়পি পৰিল আৰু প্ৰেমৰ শক্তি ইমানেই বেছি যে লাহে লাহে এইটো ইমানেই পপুলাৰ হৈ গ'ল যে আজি সমগ্ৰ বিশ্বই আজিৰ দিনটোত প্ৰেমৰ দিৱস হিচাপে পালন কৰা হয় কিন্তু আমাৰ কিছুমানে এনেকুৱাকৈ ভাবে প্ৰেম বুলি ক'লে অলপমান নিগেটিভিটি কিন্তু প্ৰেম কেতিয়াও নিগেটিভিটি হ'ব নোৱাৰে প্ৰেমতকৈ শক্তিশালী পৃথিৱীত বস্তু নাই প্ৰেমৰ দৰে পবিত্ৰ বস্তু নাই কাৰণ আপুনি চাওক পৃথিৱীৰ 90% যুদ্ধই প্ৰেমৰ কাৰণে হৈছে আজি আপুনি যি যুদ্ধত ট্ৰয় নগৰ ধ্বংস হৈ গ'ল প্ৰেমৰ কাৰণে আজি যি নকয় কিয় পৃথিৱীত ডাঙৰ ঘটনাবোৰ অনলি প্ৰেমৰ কাৰণে হৈছে তো প্ৰেমক কেতিয়াও আণ্ডাৰ এষ্টিমেট নকৰিব ডোন্ট আণ্ডাৰ এষ্টিমেট দ্য পাৱাৰ অফ প্ৰেম আৰু আজি ভেলেণ্টাইন্স ডে হিচাপে প্ৰেমৰ এটা মই সঁচা কাহিনী ক'লোঁ যিটো কাহিনীৰ কাৰণে আজিৰ দিনটোত ভেলেণ্টাইন্স ডে হিচাপে পালন কৰা হয় তো চেলুট বাবা ভেলেণ্টাইন্স ৰোম দেশত থকা য'তে থাক ভাই সুখত থাক আৰু এনেকৈ আপুনিও প্ৰেম কৰি থাকক প্ৰেমক পবিত্ৰ প্ৰেমক আপুনি মানে বুজি পাইছেনে